কি খবৰ আপোনালোকৰ? আজি মই প্ৰথমটো মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। সেইকাৰণে আজি পুৱাই উঠি গৈছোঁ। এইবাৰ যাব পাৰে আমাৰ তামোল গছত পাণ গছ লগাইছোঁ, কি বহুত ধুনীয়াকৈ ধৰিছে। এইবাৰ তামোললৈ পানীখিনি দিছে, পানীখিনি ধৰিলোঁ। এইবাৰ চাবলৈ বনধুনীয়া পাত চাত অলপ পানীখিনি দিলোঁ। এইফালে চাহবোৰ সৰু সৰু বেঙেনা গছ, আমাৰ বেঙেনা টিকুটমান চাওক না কি মৰম লাগে, সৰু সৰু বেঙেনা গছ। এইফালে মুখ ধুলোঁ, মুখ ধোৱাৰ পিছত এইবাৰ চাবলৈ মানি প্লেণ্টত পানীখিনি দিলোঁ অলপ, মানে মই মানি প্লেণ্ট লগাইছিলোঁ, পানীখিনি দিয়াই নহ'ল, পানীখিনি অলপ দিলোঁ। দিয়াৰ পাছত আপোনালোকে সকলোৱে জানে যে গেছৰ কাৰণে মানিমুনি পাত একদম ভাল, সেইকাৰণে আৰু খালী পেটতে মানিমুনি পাত আপোনালোক খাই দিলোঁ। বহুত মজা লাগিল খাই দিয়ে পানীখিনি খালোঁ। এইবাৰ চাব পাৰে গাখীৰ বিস্কুট আৰু মুড়ি খালোঁ। মই খাই দি গ'লোঁ পথাৰত কি কৰোঁ, পথাৰত গৈ মই গা ধুবলৈ চাব পাৰে একদম সেউজীয়া বৰণি পথাৰত আহিলোঁ গা ধুবলৈ। এইফালে চাব পাৰে পানী, এইফালে চাব পাৰে মটৰলৈ পানী পৰি আছে, সেইকাৰণে গা ধুবলৈ আহি গ'লোঁ। চাব পাৰে বহুত মজা লাগিল। আজিৰ এই মিনি ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোক কমেণ্ট কৰি জনাব।